Welcome back to my YouTube channel, Jonathan Fitness and Vlogs. Guys, আজি তো গমে পাইছে আপোনালোকে আজি হৈছে দেৱালী আৰু আমি এতিয়া দেৱালী এনজয় কৰি আছো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ মোৰ সমূহ ভিউৱাৰ্ছলৈ মোৰ দেৱালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এতিয়া বলক আমি মেইন ভিডিও লাগবাৰো ঘুৰিদা ঘুৰিয়াকে Hello guys, এতিয়া আমি আছো আমাৰ চকৰি মাৰিম এতিয়া চকৰি মই দেখিছে আপোনালোকে এয়া চকৰি এতিয়া জ্বলাম এই বুগি কথা এয়া দিছো ইয়াতে জ্বলাই আছে এই ভৰি ইনৰে দে মুটি লগে দিও হাই দোস্ত লাগানা আপোনালোকে আৰু এতিয়া গাইছ আমি ধুব ভাই লগত যাইছো পূজা চাব যাই আছো কালী পূজা আমাৰ হালগতো পূজা হয় কালী পূজা ডাঙৰকৈ আৰু সৰুলাহতে ডাঙৰকৈ পূজা হয় আমাৰ তলত এতিয়া আমি যাই আছো হালগাৰ পূজাত অলপ চাপিম তাতে তাৰে পৰা আৰু আমি বাহিৰে বাহিৰে যাম সৰুলাহলৈ এয়া হালগাৰ পূজা আহি পালো এতিয়া ভিতৰত সোমাব বলকচোন চাও ভিতৰত কেনেকুৱা পৰিস্থিতি ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিম এবাৰ আৰু এইফালে গোসানী লৈ আহি আছে কালী গোসানী আৰু ইয়াত দেখিছে কালী গোসানী লৈ আহিছে আৰু ইয়াৰ পিছফালে আছে বহুত মানুহ হাজাৰ হাজাৰ মানুহ আছে ইয়াতে অসংখ্য আপোনালোকক দেখুৱাই দিম ভিতৰত সোমাব বলক ফ্ৰেণ্ডছ আমি এতিয়া যাওঁ এতিয়া ব্যৱসায়ৰ ভিতৰত এয়া নাগাৰাৰ নাম চলি আছে হৈ আছে আপোনালোকক এতিয়া আমি লাহত যাব ইয়াৰ পৰা আৰু বলক মগা ভাই আছে মোৰ লগত আৰু ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পাই গ'লো মানে সৰুলা পূজা মণ্ডপ আমৰতল বুলি কয় এইখিনি জেগা আৰু এতিয়া ভিতৰত সোমাব বলক দেখুৱাই দিওঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো বহুত ধামাকা হ'বলৈ গৈ আছে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক একদম ইয়াৰ দেখিছে হোটেল চোটেল আপোনালোকক চব দেখাম একদম প্ৰথমৰ পৰা লাষ্টলৈকে বলক মোৰ লগত আৰু এই হৈছে গাইছ মিঠাইৰ দোকান পূজা বুলি আৰু যদি মিঠাই নাখাওঁ কেনেকুৱা হ'ব সেইকাৰণে ইয়াতে মিঠাই খাই লওঁ প্ৰথমতে তাৰ পাছত আপোনালোকক ভিডিঅ'টো পিছলৈকে লৈ যাম আৰু বলক এতিয়া আমি জিলাপি খাই লওঁ ইফালে চাওক দোকান চাওক আৰু এতিয়া ভিতৰত যাওঁ বলক বন্ধুসকল তাৰপিছত আপোনালোকক পূজা দেখুৱাওঁ আৰু মই সেৱা কৰি লওঁ প্ৰথমতে তাৰপিছত আপোনালোকক দেখুৱাই যাম এফালৰ পৰা সকলোবোৰ এইফালে দেখিছে হাজাৰ হাজাৰ জনতা ভক্তৰ ভিৰ ইয়াতে Hello everyone, মই আছো আমাৰ তলত আৰু মোক হালিব কৈ আছে আপোনালোকে চাই থাকক মই এনে ডিটেইলি নাপোৱা নাই এইকাৰণে পাইছো গতিকে আপোনালোকে চাইতো আছে হেল্ল' ৰাম দিয়া গতিকে ইয়াৰ চেনেলটো আপোনালোকে সকলোৱে চাওক ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক তেতিয়া ইয়াৰ আগ্ৰহ বাঢ়িব আৰু ভিডিঅ' কৰাৰ চেষ্টা কৰিব যিহেতু উঠি অহা প্ৰজন্ম আমি ইজনে সিজনক হাতত ধৰি আগবাঢ়ি যাব লাগিব এইখিনি কথা গতিকে সিও কষ্ট কৰিছে এইখিনি ময়ে কৈ দিলোঁ আমি আছো বৰ্তমান সৰুলাহত আৰু কালী পূজাত আৰু অজস্ৰ ভক্তৰ ভিৰ হৈছে দেখাই আছো আৰু খুবেই ভাল লাগিছে পৰিৱেশটো অকমান মানুহ দেখাবলৈ চেষ্টা কৰিম চাই থাকক আপোনালোকে আৰু বলক ফ্ৰেণ্ডছ এতিয়া আৰু আগলৈকে যাওঁ আৰু সেৱা কৰি লওঁ আৰু আপোনালোকক দেখুৱাওঁ এতিয়া আমাৰ লগত আছে গৈ আছে মোবাইল লাজ কৰি আছে অলপ এতিয়া আমি সেৱা কৰিবলৈ যাওঁ আগবাঢ়ি
আৰু এয়া চাওক গাইজ এয়া পূজা চলি আছে এইফালে দেখিছে আপোনালোকে মা কালী গোসানী আৰু এইফালে আমাৰ দেও পুৰোহিতসকল আৰু আপোনালোকক বেক কেমেৰাৰ পিছত ভিডিঅ' দেখুৱাই আছোঁ ৰ'ব এয়া দেখিছে আপোনালোকে এয়া পিছফালে কিমান হাজাৰ হাজাৰ মানুহ এয়া এয়া আহোঁতে মোৰ শুৱালকুছিৰ হয় এয়া অলকেশ আৰু এয়া নামটো কি নাজানো ভাই নামটো কৈ দিয়া অঁ পিছে আৰু কেনেকুৱা লাগিছে ইয়াত আহি পেলাই অলপ কৈ দিয়া ভালে লাগিছে প্ৰথমবাৰ চাব অঁ এয়া আৰু আমাৰ ফালে যাবা এয়া এতিয়া আৰু আগলৈকে যাওঁ অলপ এতিয়া এইফালে দেখিছে বহুত মানুহ এইফালে কিমান মানুহ হৈছে আৰু এয়া আমাৰ জিমৰ লগৰ ছোৱালীসকলক লগ পালোঁ এয়া আছে কহিসকল এয়া ধনমতী পাহল ইফতাৰ এয়া হাইছে পলাইছে কামৰ পৰা আৰু এতিয়া যাওঁ বলক আগলৈকে আৰু কি হয় আপোনালোকক দেখুৱাই যাওঁ ভিডিঅ'টো চাই থাকক শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু নাটক চলি আছে যিহেতু গাইজ আপোনালোকক নাটকৰ কিছু মুহূৰ্ত দেখুৱাই দিওঁ কেইটামান ক্লিপ লৈছিলে আপোনালোকক দেখুৱাম নাটকৰ চাই দিয়ক আপোনালোকে আৰু এয়া গান চলিল এয়া খুব ধুনীয়া গান নৃত্য কৰি আছে নানত কিন্তু আপোনালোকক ইয়াৰ মেইন ভইচটো দিব পৰা নাই কাৰণ কপিৰাইট লাগি যাব পাৰে গাইজ মিউজিকটোত ভিডিঅ'টো আপলোড কৰাত দেৰি হ'ল যদি আপোনালোকে প্লিজ বেয়া নাপাব গাইজ এইবাৰ পৰা সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম কিন্তু কিছুমান অসুবিধাৰ বাবে ভিডিঅ' এডিট কৰিব পৰা নাছিলোঁ সেইকাৰণে দিয়াত অলপ পলম হ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ যি আছে কৰি দিব আৰু আজিলৈকে বাই বাই জয় অসম।